ফ্ৰেণ্ডছ, ৱেলকাম টু ডিজিটেল ৱাৰ্ক জিয়াৰ চেনেল। তো আজি আপোনালোকক নতুন এটা ঠাইলৈ দেখুৱাবলৈ লৈ যাম। তো অলপ আমি আপোনালোকক লৈ যাওঁ এই নতুন এটা ঠাইলৈ। এই ঠাইবিলাক সঁচাকৈ বহুত ধুনীয়া লাগে, কিয়নো ঠাইবিলাক ইমানেই চাফ চিকুণ কৰি ৰাখিছে, ৰাস্তাবিলাক আৰু এই পৰিৱেশটো খুবেই সুন্দৰ। ইয়াতে আমি খুবেই ভাল লাগে এই চাইডেদি যাই আছোঁ যিটো ৰাস্তা। তো ফ্ৰেণ্ডছ, আমি আহি কলেজৰ সন্মুখত পাইছোঁ। এইটো আপোনালোকে চাব পাৰে, এইটো অভয়াপুৰী কলেজ। এইটো অনলি এটাই কলেজ আছে অভয়াপুৰীত, আৰু এইটো বহুত ধুনীয়া হয় কলেজটো। এই কলেজত পঢ়ি আছোঁ, গতিকে কলেজটো খুবেই সুন্দৰ হয়। আৰু বলক আমি সেই ঠাইলৈ এইবাৰ যাওঁ। ৰাস্তা দি যাই আছোঁ, মই আছোঁ আৰু দুৰ্লভ আছে পিছত, মোৰ পিছে পিছে আহি আছে। আৰু এইটো আহাতে প্ৰায় আধা দূৰ, আৰু এইটো ৰাস্তা চাৰ্কেল অফিচত যোৱা ৰাস্তা অভয়াপুৰীত। আৰু এইটো আহাতে মই পুলিচ ষ্টেচন আহি পাইছোঁ। এইটো পুলিচৰ সন্মুখেদি যাই আছোঁ আমি কৰোণাৰ টাইমত। আপোনালোকক দেখুৱাবৰ বাবে আমি যাই আছোঁ পুলিচৰ সন্মুখেদি, যাতে আপোনালোকক কিবা এটা ভাল বস্তু দেখুৱাব পাৰি। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। ফ্রেন্ডস, এইটো যে দেখি আছে এইটো ভেটেনারি হসপিটাল হয় অভয়াপুরী। ফ্রেন্ডস, আমি এইটো আহাতে বেটলাইন গেট পাইছোঁ। আৰু এইটো যে দেখিছে এইবিলাক হ'ল পুলিচৰ কোৱাৰ্টাৰ। আৰ্মি পুলিচ CRP সকলোবিলাক এইবিলাক কোৱাৰ্টাৰত থাকে। তো আৰু বেছি দেৰি নাই। So no need to walk away, girl, I just wanna be right with you every single day. And if there's any trouble, yeah, we coming through as one. You know I got your back in every way under the sun. Girl, I be staring, looking at you every single night. আমি আপোনালোকক অভয়াপুৰী ট্ৰেইন ষ্টেচন দেখাম সম্পূৰ্ণ। দুৰ্লভে ভিডিঅ' বনাই আছে, তাৰ এটা চেনেল আছে, ইউটিউব চেনেল। আপোনালোকক ভিতৰলৈ লৈ যাম, এইফালে সোমাই যাম আছে, তাতে আপোনালোকক কেনেকুৱা ধৰণে বনাইছে ষ্টেচনটো, কেনেকৈ ইমান ধুনীয়াকৈ বনাইছে। আগত যে এইবিলাক ৰুমবিলাক দেখিছে, এইবিলাক আগতে নাছিল, এইবিলাক নতুনকৈ বনাইছে। আৰু ট্ৰেইন যাই আছে, চাব পাৰে ট্ৰেইন হয় এইটো। আমি ভিতৰলৈ সোমাই যাম। আৰু এই যেটো যে দেখিছে এইটো টিকেট কাউণ্টাৰ হয়। তো আমাৰ লগত আছে ফ্ৰেণ্ড, টাউনৰ ধুনীয়া কেমেৰা আছে। তাহাক আমি আজি তো ফ্ৰেণ্ডছ, ইয়াতে আহি খুবেই ভাল লাগছে, কিয়নো সেই ফ্ৰেণ্ড দুটা যে আছিল আমাৰ লগত, সেই DSLR দি কেইটামান ফটো উঠছোঁ। এই জেগা খুবেই ভাল লাগে। আৰু ইয়াতে এটা কথা তোমালোকে গম পোৱা নে, মানে খুবেই সুন্দৰ। তোমালোকৰ যদি নেটপেক নাথাকে নহয়, ইয়াতে আহি ৱাইফাই কানেকশ্যন কৰিব পাৰে, একেবাৰে সম্পূৰ্ণ ফ্ৰী। যিমান আপোনালোকে আপডেট দিব, কি কৰিব, চব ইয়াতে কৰিব পাৰিব। খুবেই আৰু এটা কথা জানেনে, যিটো ট্ৰেইন হেৰি আছে, যিটো ট্ৰেইনৰ যিটো ড্ৰাইভাৰ আছে ন, সেই ড্ৰাইভাৰৰ যিটো ইঞ্জিন আছে, তাতে আপোনালোকে জানেনে তাতে টয়লেট আছে না? ইঞ্জিনটো হ'ল ট্ৰেইনৰ ইঞ্জিনত টয়লেট নাথাকে, সেইবাবে ড্ৰাইভাৰে ট্ৰেইনৰ ষ্টেচনত ৰখাই পেচাব যি হাগামোতা চব কৰে, মানে ৰেষ্ট কৰি তাতে হেৰি কৰে।
ইফালে যে দেখিছে দুৰ্লভ কিমান ওপৰত আছে, মাতি আছে তাই, মাতি আছে। পাইছেনে তাই কিমান ওপৰত? তো সেই চিৰি দি আমি ওপৰলৈ আকৌ উঠি যাম, ওপৰলৈ উঠি যাই সেইফালে আমি নামি যাম, সেই ছাইডেদি আমি নামি যাম। ইয়াতে এটা ট্ৰেইন ৰখি আছে আহি বহুত টাইম ধৰি।